হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ উৎসৱ অতি ভক্তিৰে পালন কৰা হয়। এই দিনটোত ভক্তসকলে সম্পূৰ্ণ ভক্তিৰে ভগৱান শিৱক পূজা কৰে আৰু মহাশিৱৰাত্ৰিক হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ হিচাপে গণ্য কৰা হয়। এই উৎসৱ চন্দ্ৰৰ কৃষ্ণপক্ষৰ চতুৰ্দশ দিনা অৰ্থাৎ ফাগুন মাহৰ চতুৰ্দশীত পালন কৰা হয়। এইবাৰ 18 ফেব্ৰুৱাৰী শনিবাৰে উদযাপন কৰা হ'ব এই উৎসৱ। এই দিনটোত শিৱ মন্দিৰত ভক্তৰ ভিৰ হয় আৰু মানুহে শিৱৰাত্ৰি সঠিকভাৱে উদযাপন কৰিবলৈ বহু উপায় চেষ্টা কৰে। যদি আপুনিও এই দিনটোত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে এই দিনটোত কিছু কামৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। একে সময়তে শিৱৰাত্ৰিৰ দিনা আপোনালোকক জ্যোতিষীৰ কিছু বিশেষ কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জীৱন প্ৰশিক্ষক তথা জ্যোতিষী শীতল সপৰীয়াৰ পৰা সেই কামবোৰৰ বিষয়ে জানো আহক। শিৱৰাত্ৰিত কি কৰিব লাগে? যদি ঘৰৰ সমৃদ্ধি বিচাৰে তেন্তে এই দিনটোত উপবাস কৰক আৰু সম্ভৱ হ'লে কোনো ধৰণৰ নিমখ সেৱন নকৰিব। যিকোনো মন্দিৰলৈ যোৱাৰ পিছত শিৱলিংগত পানী আগবঢ়াওক। মন্দিৰলৈ যাব নোৱাৰিলেও ঘৰতে শিৱলিংগক গা ধুই চন্দন কাঠেৰে সজাই থওক। সম্ভৱ হ'লে ভগৱান শিৱক কেঁচা গাখীৰ অৰ্পণ কৰিব। ভগৱান শিৱৰ কথা শুনক, মন্ত্ৰ জপ কৰক আৰু শিৱ পাৰ্বতীক ধ্যান কৰক। আজিৰ দিনটোত ঘৰতে ৰুদ্ৰ অভিষেকৰ আয়োজন কৰিলেও ঘৰৰ সমৃদ্ধিৰ বাবে শুভ বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে প্ৰায়বোৰ শিৱ মন্দিৰত নিশাৰ প্ৰাৰ্থনা কৰা হয়। যদি আপুনি দিনৰ লগতে ৰাতিৰ উপবাসতো অংশগ্ৰহণ কৰে তেন্তে ই আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। শিৱৰ পূজাত বিলপাত্ৰ, বগা ৰঙৰ ফুল, গংগাজল, পবিত্ৰ ছাই, চন্দন আৰু গাখীৰ শিৱলিংগত অৰ্পণ কৰিব লাগে। শিৱৰাত্ৰি পূজাৰ শেষত দুখীয়া আৰু আৰ্তজনক প্ৰসাদ, খাদ্য, কাপোৰ আদি সামগ্ৰী দান কৰক। শিৱৰাত্ৰিৰ দিনা ইয়াত উল্লেখ কৰা বিশেষ নিয়মবোৰ যদি মানি চলে তেন্তে আপোনাৰ ঘৰত সদায় সমৃদ্ধি থাকিব আৰু কেতিয়াও খাদ্য আৰু ধনৰ অভাৱ নহ'ব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।